প্ৰায় 80 যুৱক যুৱতী আৰু এই অঞ্চলের কংগ্রেসের একটিভ কর্মীসকলে আজি ইউপিপিএল দলক আঁকোৱালি ল'লে আৰু এইটো এটা বিৰাট ডাঙৰ উৎসাহ আমাৰ স্পেচিয়েলি এই পাঁচবাৰী প্ৰাইমাৰী আৰু ওচৰা-ওচৰি প্ৰাইমাৰীৰ কাৰণে এইটো বিৰাট এটা ভাল মেছেজ আহিছে আমাৰ কাৰণে আৰু ইয়াতে শেষ নহ'ব আমি ষ্টাৰ্টিং যিদিনা ইউপিপিএল দলক জয়েন কৰাৰ পাছত চালাকাটিত কেম্পেইন কৰিছে এইদিনাও 450কে অধিক মানুহে ইউপিপিএলত যোগদান দিছে আৰু যোৱাকালিও 25 জন একে অঞ্চলৰ যুৱকসকলে তেখেতসকলে ইউপিপিএল আঁকোৱালি লৈছে আৰু আজিও এই গতিকে যোগদান পৰ্ব যেটো ষ্টাৰ্ট হৈছে হইতে ইলেকশ্যন দিনৰ একদিন আগতো মুহূৰ্তলৈকে হেতু হৈ থাকিব এবাৰ বাকংগৰ সমষ্টিত ইউপিপিএলক জিকাবৰ কাৰণে আপুনি কি পলিচি কৰিব নাই আমাৰ পলিচিটো সিম্পল ৰাইজৰ ৰাজাই অলৰেডি এট্ৰাক্টেড হৈছে যে এবাৰ ইউপিপিএল জিকিব নাঙলে নিজিকিব কাৰণ ধনেশ্বৰ গোয়াৰী ডাঙৰীয়াই এই 22 বছৰত এই গামোচা আৰু স্কুটাৰ চলাৱাৰ বাদে ৰাইজৰ কাৰণে কিবা উন্নতিৰ কিবা নমুনা কিবা নিশান আছে নেকি আজিৰ তাৰিখত এই ইউপিপিএল গভৰ্ণমেণ্টৰ দিনত বেছি যিমান কাম কৰিছে আপুনি চাইছে এই লাইটটো ইমানখিনিও গোয়াৰী ডাঙৰীয়া এই 22 বছৰ ইএম আৰু এমচিএল থকাতে বনাব পৰা নাই এই গতিকে ৰাইজসকলে বুৰ্বক নহয় এই যুগটো উন্নয়নৰ যুগ এই যুগটো টেকনলজিৰ যুগ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ সুবিধাৰ লগত চাকৰি বাকৰি কল কাৰখানা ইণ্ডাষ্ট্ৰি সেইবোৰ আমাক লাগে আৰু গোয়াৰী ডাঙৰী ইএম হৈ থাকোঁতে সেইবিলাক কেতিয়াও এছেম্বলিত মাত মাথা নাই আৰু একো আনিব পৰা নাই গতিকে ৰাইজসকলে এইবাৰ ষ্ট্ৰাইট মানে এক ধাৰিয়া ইউপিপিএলক ভোট দিব ট্ৰেক্টৰ ছবিত ভোট দি ৰঞ্জিত বসুমতাৰী ওৰূপে পেৰেঙ্গা ডাঙৰীক জিকাই দিব ৰাইজে জানিব বিচাৰে যে আপুনি বহু বছৰ থাকি বিপিএফ দলতো যাব পাৰিছিল নাই এটা কথা বিপিএফ দলত ভাৰত দেশ এখন গণতান্ত্ৰিক দেশ ৰাইজে নেতাবিলাক ৰাজা বনায় আৰু এই ৰাইজৰ মাতটো জেনেৰেল কনচেনচাছ নেতাবিলাকৰ মাজত আদান প্ৰদানৰ যে কথা চলে এটা পাৰ্টিত এই বস্তু বিপিএফৰ একেবাৰে নাই হাগ্ৰামা ডাঙৰীয়ে নিজে ওৱান মেন আৰ্মি আৰু এজন মানুহৰ খেৰিজমাত কোনো পাৰ্টিয়ে নিজিকে এই গতিকে হাগ্ৰামা ডাঙৰীয়াই গোসাইগাঁৱৰ বাই ইলেকশ্যনৰ দিনৰ পৰাই এই সদায় ময়ে জিকিম আজিলৈ এই 3বাৰ ইলেকশ্যনত এই হাৰি আছে আৰু এই ডাঙৰীয়া এবাৰো হাৰিব এই গতিকে আমি চোৱা চিতা কৰি পেলাই আৰু যেহেতু আমি মেক্সিমাম এপছৰ আন্দোলনকাৰীবিলাক ইউপিপিএলত যোগদান দিছে এনডিএফবিৰ মেক্সিমাম আন্দোলনকাৰীবিলাক ইউপিপিএলত যোগদান দিছে পিপল জইন একশ্যন কমিটি ফৰ বলৰ এণ্ড মুভমেণ্টৰ মেক্সিমাম আন্দোলনকাৰীবিলাক ইউপিপিএলত যোগদান দিছে গতিকে গজৰ মছাহাৰীও বেলেগ মানুহ নহয় আমি ইউপিপিএলতে যোগদান দিয়া হৈছে এটা কথা কৈছে তেখেতক ফ্লাইং কিছ দিছে বুলি কৈছে ইয়াৰ মন্তব্য কি দিব নাই হাগ্ৰামা ডাঙৰীয়াই এনেকুৱা লাইনত খুব ভাল এই গতিকে মই ইয়াৰ ওপৰত কথা নকম ফ্লাইং কিছ বা কি বস্তু এই বয়সৰ আৰু কি ফ্লাইং কিছ কি কিবা চুম্মা এইবিলাক ক'ব নালাগে আৰু যাই হওক তেখেত ইণ্টাৰেষ্ট আছে তেখেত কৈছে তেখেত কৈ থাকিব দিয়ক